নমস্কাৰ দৰ্শকসকল, ধৰ্ম বিৱৰণ চেনেলত আপোনালোকক শুভেচ্ছা জনালোঁ। আশা কৰিছোঁ ধৰ্ম বিৱৰণ চেনেলৰ গৰুড় পুৰাণৰ প্ৰত্যেকটো ভাগ শুনি আপোনালোকে ভাল পাইছে। ব'লক আজি গৰুড় পুৰাণৰ ভাগ 23 আৰম্ভ কৰোঁ। আজিকালিৰ এই যুগটো হ'ল কলিৰ যুগ। এই কলিৰ যুগত বেছিভাগ মানুহেই প্ৰেতৰ গৰ্ভত যায়। আমি আগতে প্ৰেতৰ গৰ্ভনো কি নাজানিছিলোঁ, মাত্ৰ জানিছিলোঁ যে এখন সৰগ আছে আৰু এখন নৰক আছে। মানুহে মৃত্যুৰ পিছত নিজৰ কৰ্মফল হিচাপে সৰগত যাব নহ'লে নৰকত যাব। কিন্তু গৰুড় পুৰাণ পঢ়াৰ পিছত জানিব পাৰিলোঁ যে এনেকুৱা ধৰণৰ বহুত জেগা আছে য'ত আমাৰ শাস্তি হিচাপে আমাৰ আত্মাক জমদূতে সেই জেগাবোৰত পঠায়। আৰু তাৰেই ভিতৰত এটা হ'ল প্ৰেতৰ গৰ্ভ। অকাল মৃত্যু হোৱা আৰু বহুত ধৰণৰ এনেকুৱা ধৰণৰ পাপ আছে যাৰ ফলত আমাৰ আত্মাক প্ৰেতৰ গৰ্ভত পঠায়। প্ৰেতৰ গৰ্ভৰ পৰা মুক্তি পোৱাটো খুব কষ্টকৰ, কিন্তু কিছুমান প্ৰেতাত্মাই সেই গৰ্ভৰ পৰা পলাই আহে আৰু পৃথিৱীলোকত আহি নিজৰে মানুহক কষ্ট দিয়ে। কিন্তু কষ্ট দিয়াৰ আগতে তেওঁলোকে সংকেতো দিয়ে, আৰু সেই সংকেত যোনে বুজি নাপায় তেওঁক কষ্ট দিবলৈ ধৰে। আজিৰ এই ভিডিঅ'টোত মই প্ৰেতাত্মাৰ পৰা কেনেকৈ আমি সকলোৱে মুক্তি পাব পাৰোঁ আৰু সেই প্ৰেতাত্মাবোৰক কেনেকৈ মুক্তি দিব পাৰোঁ তাৰ ওপৰত আলোচনা কৰিম। ব'লক গৰুড় পুৰাণৰ ভাগ 23 আৰম্ভ কৰোঁ। আৰু এই ভাগত গৰুড় পক্ষীয়ে ভগৱান বিষ্ণুক সুধিলে, হে প্ৰভু, এই প্ৰেতাত্মাবোৰ কেনেকৈ মুক্তি পাব পাৰে? এই প্ৰেতাত্মাই মানুহক ইমান কষ্ট দিয়ে, এই কষ্টৰ পৰা মানুহে কেনেকৈ মুক্তি পাব? এই প্ৰেতাত্মাবোৰৰ মুক্তি কেনেকৈ সম্ভৱ হ'ব? কি কৰিব লাগিব? এই প্ৰেতাত্মাই যেতিয়া মুক্তি পায় তেতিয়া তেওঁলোকে কি কৰে? এই প্ৰেতাত্মাবোৰৰ জীৱনকাল কিমান থাকে? যি মানুহে প্ৰেতৰ বশত কষ্ট পাই থাকে তেওঁ কেনেকৈ এই প্ৰেতৰ পৰা মুক্তি পাব পাৰে? আপুনি মোক এই কথাখিনি বুজাই কওক প্ৰভু। মানুহৰ কষ্টৰ বিষয়ে জানি মই বৰ কষ্ট পাই আছোঁ। তেতিয়া ভগৱান বিষ্ণুই ক'লে, হে গৰুড় পক্ষী, মন দি শুনা। প্ৰেতৰ গৰ্ভৰ পৰা প্ৰেত কেনেকৈ মুক্তি পাব পাৰে? যেতিয়া মানুহে বুজি পাব যে প্ৰেতে তেওঁক কষ্ট দি আছে। প্ৰেতৰ বশত থকা মানুহে বৰ আচৰিত ধৰণৰ সপোন দেখে। তেওঁ সপোনতেই তীৰ্থস্থান যায়, গংগা স্নান কৰে, ধৰ্মৰ কাম কৰে, ধাৰ্মিক কামত ভাগ লয়, আৰু যেতিয়া তেওঁ সাৰ পায় তেতিয়া তেওঁ দেখে যে তেওঁ নিজৰ ঘৰতে আছে। তেতিয়া তেওঁ বুজি পাব লাগিব যে তেওঁক প্ৰেতাত্মাই এইবোৰ সপোন দেখুৱাই আছে, আৰু এইবোৰেই এটা সংকেত যে তেওঁৰ ঘৰত প্ৰেতৰ প্ৰৱেশ হৈছে আৰু তেওঁক প্ৰেতে এনেকুৱা ধৰণৰ সপোন দেখুৱাই আছে, সংকেত দি আছে। মাজতে মই এষাৰ কথা কওঁ, আগৰ ভাগটো আপোনালোকে চাই ল'ব। তাত আৰু বেলেগ বেলেগ ধৰণৰো সপোন উল্লেখ কৰা হৈছে, যিবোৰ সপোন প্ৰেতে প্ৰেতৰ বশত থকা মানুহক দেখুৱায়। যেতিয়া আমি এই সংকেতবোৰ বুজি নাপাওঁ তেতিয়া প্ৰেতে আমাক খঙতেই বেয়া কাম কৰোৱায়। আমি যিটো ভাল কাম কৰিবলৈ যাওঁ সেইটো বেয়া কৰাই দিয়ে, ওলোটা কৰাই দিয়ে। মংগল কাম কৰিবলৈ গ'লে অমংগল কৰাই দিয়ে, শুভ কামত বিঘ্ন কৰাই দিয়ে। এইবোৰ প্ৰেতৰ কাম। যেতিয়া আমি বুজি পাওঁ যে সেই মানুহজনৰ ওপৰত প্ৰেতৰ প্ৰভাৱ আছে তেতিয়া আমি বহুত ধৰণৰ উপায় বিচাৰি পাওঁ, আৰু সেই উপায়বোৰ আমি কৰি লৈ সেই মানুহজনক সেই প্ৰেতৰ পৰা ৰক্ষাও কৰোঁ, লগতে সেই প্ৰেতৰ মুক্তিৰ কাৰণেও বহু ধৰণৰ কাম কৰোঁ। অলপ সময় ৰৈ ভগৱান বিষ্ণুৱে গৰুড় পক্ষীক ক'লে, হে গৰুড়, মানুহে ব্ৰাহ্মণক দান কৰাটো খুব পুণ্যৰ কাম। ব্ৰাহ্মণক দান দক্ষিণা কৰিলে বংশৰ কোনোবা যদি প্ৰেতৰ গৰ্ভত থাকে তেতিয়া সেই প্ৰেতৰ মুক্তি হৈ যায়। শুদ্ধ মনেৰে দান দক্ষিণা কৰিব লাগে। যিয়ে দান কৰে আৰু যাৰ নামত দান কৰে দুয়োজনেই মনত তৃপ্তি পায়। যি প্ৰেতে নিজৰ মানুহৰ দানৰ ফলত তৃপ্তি পায় তেতিয়া সেই প্ৰেতে সকলোৰে কাৰণে ভাল চিন্তা কৰিবলৈ ধৰে। কোনোবা যদি বাহিৰা প্ৰেত ঘৰত সোমায়ো আৰু তেওঁৰ নিজৰ মানুহক কষ্ট দিবলৈ চেষ্টা কৰে
তেতিয়া সেই তৃপ্তি পোৱা প্ৰেতাত্মাই সেই বাহিৰা প্ৰেতাত্মাক ঘৰৰ পৰা খেদি পঠিয়ায় আৰু নিজৰ মানুহক কষ্ট পোৱাৰ পৰা ৰক্ষা কৰে। আমি কোনোৱেই নাজানো যে আমাৰ পূৰ্বপুৰুষ ক'ত আছে, সৰগত আছে, নৰকত আছে, প্ৰেতৰ গৰ্ভত আছে নে আন ক'ৰবাত আছে। কিন্তু যি পুত্ৰই বিধি বিধান মতে নিয়ম মতে নিজৰ পিতাৰ নামত পিণ্ডদান কৰে, তেতিয়া সেই আত্মা য'তেই কিয় নাথাকক তেওঁ মুক্তি পায়। যদি প্ৰেতৰ গৰ্ভতো থাকে তেতিয়াও সেই পিতাৰ আত্মাই মুক্তি পায়। যি প্ৰেতে ঘৰত আহি নিজৰ মানুহক কষ্ট দিয়ে, নানা ধৰণৰ বেমাৰ দিয়ে, আমাক কষ্ট দি খুব সুখ অনুভৱ কৰে, সেই প্ৰেতাত্মাই যেতিয়া মুক্তি পায়, তৃপ্তি পায়, তেতিয়া সেই প্ৰেতাত্মাই আমাক সহায় কৰে, আমাৰ কাৰণে ভাল চিন্তা কৰে। এই কথাটো কেতিয়াবা আপুনি নিজেই অনুভৱ কৰিব পাৰিব। কেতিয়াবা আপোনাৰ লগত এনেকুৱা হৈছে চাগে, কিবা এটা বিপদৰ সন্মুখত পৰিব লৈছে, কিন্তু আপুনি বাচি গৈছে। আপুনি এনেই বাচি যোৱা নাই, আপোনাৰ পূৰ্বপুৰুষ আপোনাৰ কাষত আছে, কাৰণ আপুনি তেওঁক মুক্তি দিছে বা তৃপ্তি দিছে আৰু তেওঁ আপোনাৰ কাৰণে এটা ভাল কৰ্ম কৰি দিছে যে আপোনাৰ ওচৰত অহা বিপদটোৰ পৰা আপোনাক বচাই দিছে। কেতিয়াবা আপুনি এই কথাটো লক্ষ্য কৰিবচোন। যেতিয়ালৈকে আমি বুজি নাপাম যে আমাক প্ৰেতে কষ্ট দি আছে, আমি যিবোৰ কষ্ট পাই আছোঁ সেইবোৰ প্ৰেতৰ কাৰণে হৈ আছে, আৰু যেতিয়ালৈকে বুজি নাপাম তেতিয়ালৈকে আমি এনেকৈ কষ্ট পায়েই থাকিম। এই কথাবোৰ বুজি পাই বিধি বিধান হিচাপে সেই প্ৰেতৰ কাৰণে দান দক্ষিণা কৰিব লাগিব, পূজা পাঠ কৰিব লাগিব, গৰুৰ পুৰাণৰ পাঠ কৰিব লাগিব। তেতিয়া সেই প্ৰেতে তৃপ্তি পাব আৰু আমাক কষ্ট দিয়া বন্ধ কৰি দিব। আৰু বেলেগ দুষ্ট আত্মাই যদি আমাক কষ্ট দিবও বিচাৰে তেতিয়া সেই আত্মাৰ পৰাও আমাক ৰক্ষা কৰিব। সেইকাৰণে যেতিয়াই আপুনি সপোনত ভূত প্ৰেত দেখিব, নিজকেই মৰি যোৱা দেখিব আৰু এই সংকেতবোৰ পোৱাৰ পিছত আপুনি বুজি পাব যে আপোনাৰ পূৰ্বপুৰুষৰ কোনোবাই প্ৰেতৰ গৰ্ভত আছে বা প্ৰেত হৈ এই পৃথিৱীত ঘূৰি ফুৰিছে বা আপোনাৰ ঘৰত আছে, তেতিয়াই আপুনি বিধি বিধান মতে পূজা কৰক, গৰুৰ পুৰাণৰ পাঠ কৰক, দান দক্ষিণা কৰক, পিতৃ শ্ৰাদ্ধ কৰক। তেতিয়া আপুনি এই কষ্টবোৰ পোৱাৰ পৰা ৰক্ষা পাব, কাৰণ প্ৰেতে কাকো এৰি নিদিয়ে। তেওঁক আপোনাক নিসন্তান কৰি দিব, আপোনাৰ ঘৰত দৰিদ্ৰতা আনি দিব, অশান্তিত থাকিব লাগিব, পইচা উপাৰ্জন কৰিবলৈ একো ৰাস্তা নাৰাখিব। সেইকাৰণে যেতিয়াই এনেকুৱা ধৰণৰ সপোন দেখে, কোনোবা জ্যোতিষীৰ লগত আলোচনা কৰি এই কৰ্মবোৰ কৰক, তেতিয়া আপুনি এই বিপদৰ পৰা বাচিব পাৰিব। অলপ সময় ৰৈ গৰুৰ পক্ষীয়ে ভগৱান বিষ্ণুক সুধিলে, হে প্ৰভু, এনেকুৱা প্ৰেত আছে যাৰ নাম নাই, গোত্ৰ নাজানে, আৰু জ্যোতিষীয়েও প্ৰেতৰ প্ৰভাৱ বুলি কয়, আৰু সপোনতো একো সংকেত নাপায়, সেই প্ৰেতৰ একো চিনেই নাথাকে, কিন্তু মানুহে প্ৰেতৰ পৰা কষ্ট পাই আছে, তেতিয়া কি কৰিব লাগিব? তেতিয়া ভগৱান বিষ্ণুই ক'লে, হে গৰুৰ পক্ষী, ব্ৰাহ্মণক পৃথিৱীৰ দেৱতা বুলি কোৱা হৈছে। সেইকাৰণে ব্ৰাহ্মণে যি কয় সেয়াই ভক্তিভাৱেৰে পিতৃনিষ্ঠ হৈ নাৰায়ণ বলি কৰিব লাগে, হোম কৰিব লাগে, ঘৰৰ শুদ্ধিকৰণ কৰিব লাগে, পূজা পাঠ কৰিব লাগে। যদি কোনোবা মানুহে ভূত প্ৰেত পিশাচ বা কিবা বেলেগ শক্তিৰ কাৰণে কষ্ট পাই আছে, তেতিয়া সেই মানুহজনৰ পূৰ্বপুৰুষৰ কাৰণে নাৰায়ণ বলি কৰিব লাগে। এই নাৰায়ণ বলি কৰিলেই গোটেই কষ্টৰ পৰা মুক্তি পাই যাব। অলপ সময় লৈ ভগৱান বিষ্ণুৱে ক'লে, হে গৰুৰ পক্ষী, এয়াই সত্য বচন, সকলোৱেই পিতৃপৰায়ণ হ'ব লাগে। পুত্ৰপুৰুষে 10,000 বাৰ গায়ত্ৰী মন্ত্ৰ জপ কৰি দহা হোম কৰিব লাগে, পূৰ্বপুৰুষৰ নামত নাৰায়ণ বলি কৰিব লাগে, আৰু এইবোৰ কৰিলেই বহু ধৰণৰ কষ্টৰ পৰা বাচিব পৰা যাব। জীৱনত কোনো কষ্ট নাহে, জীৱন সুখীময় হ'ব, আনন্দময় হ'ব। এই সংসাৰত মাক দেউতাকতকৈ ডাঙৰ কোনো নাই। মাক দেউতাকেই ভগৱান। যিসকল দেৱতা থাকে তেওঁলোক শৰীৰধাৰী নহয়, কিন্তু সন্তানৰ ভাল ৰাস্তা, ভাল শিক্ষা দিবলৈ শৰীৰধাৰী দেৱতা অন্য কোনো নহয়, মাক দেউতাকেই হয়। মনুষ্যৰ শৰীৰেই স্বৰ্গ আৰু মুক্তিৰ একমাত্ৰ সাধন, আৰু এই শৰীৰ যাৰ দ্বাৰা পোৱা গৈছে তেওঁতকৈ পৰম শক্তিশালী আৰু কোনো নহয়।
মাক দেউতাকৰ কথা ভাবি যিয়ে দান দক্ষিণা কৰে তেওঁৰ জীৱন সুখময় হয়। নৰকৰ পৰা পিতৃক পুত্ৰইহে ৰক্ষা কৰিব পাৰে। অলপ সময় ৰৈ ভগৱান বিষ্ণুৱে গৰুড় পক্ষীক ক'লে, হে পক্ষীৰাজ, যাৰ মাক দেউতাক ঢুকাই যায় তেওঁ এবছৰলৈ কোনো শুভ কাম কৰিব নাপায়, বিবাহ আদি কৰিব নোৱাৰে বা তীৰ্থভ্ৰমণ কৰিব নাপায়। আজিৰ এই গৰুড় পুৰাণৰ ভাগ 23 মই ইয়াতেই সমাপ্ত কৰিলোঁ। আপোনালোকে যেন সকলোৰে লগত এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰে আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিয়ক। আগলৈ যেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' আহিব আপোনাৰ ওচৰত ন'টিফিকেশ্যন আহি যাব। ওম নৰনাৰায়ণায় নমঃ।